হলো সব এতিয়া যাও হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আমি গোটেইকেইটাই শ্বপিং কৰিম বুলি ওলাই আহিছোঁ আৰু মোৰ ভণ্টিয়ে কৰিব আজি ব্লগিং আৰু মই ড্ৰাইভ কৰিম আজি তো চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া চাওক আমি ৰেডি হ'লোঁ আমি এতিয়া ভাবিছোঁ আমি যাওঁ আজি বিশাললৈকে লকডাউনৰ পিছত আমি ক'তো যাব পৰা নাই আজি বহুত দিনৰ মূৰত যাব ওলাইছোঁ অন দ্য ৱে দাদাই গাড়ী চলাই আছে ফ্ৰণ্ট ছিটত আছে আমাৰ মা এবাৰ হাই কৈ দিয়া মায়ে স্মাইল দিছে হাই কোৱা নাই এয়া মোৰ বৌ মই চিষ্টাৰ হয় দাদাৰ বহুত দিনৰ মূৰত গৈ আছোঁ এইটো চবতকৈ ইম্পৰ্টেণ্ট হয় যে আমি সদায় মাস্ক পিন্ধিব লাগে এতিয়া গাড়ীত আছোঁ কাৰণে পিন্ধা নাই কিন্তু নামাৰ আগতে আমি অভিয়াছলি গোটেইকেইজনে পিন্ধি ল'ম আৰু সদায় আমি চেনিটাইজাৰ লগত লৈ ফুৰোঁ বহুত ইম্পৰ্টেণ্ট হয় এইটো তো আমি এতিয়া আগলৈকে যাম ৰং চাইডত আহে ৰং চাইড অলপ জাম লাগিছে অ' মাই গড ইমান জাম লাগিছে কি হ'ল আগত কিবা এটা হৈছে আমি জানিব পৰা নাই আগত কি হৈছে বাট জাম লাগিছে ৰৈ দিব লগা হৈছে চব কেনেকুৱা ফিল কৰিছা বহুত দিনৰ মূৰত আজি তুমি শ্বপিং কৰিব যাবা ভাল লাগিছে ভালতো লাগিছে একদম সাজি কাচি ওলাইছা চাওক অকণমান বতৰ বেয়া লাগিছে ডাৱৰীয়া হৈছে এনেকুৱা লাগিছে যেন বৰষুণ আহিব কি হ'ল দাদা একো হোৱা নাই জামত ফচি আছোঁ 10 মিনিটতকৈ বেছি হৈ গ'ল আমি এতিয়াও জামত ফচি আছোঁ চাওক নাজানো আগত কি হৈছে বাট উই আৰ ষ্টিল ইন দ্য জাম এতিয়াও জামত ফচি আছোঁ গৰমটো জানে এতিয়া 31 ডিগ্ৰী এতিয়াও টাইম হৈছে আমাৰ 5টা বাজিবলৈ 15 মিনিট আছে গৰমটো কম আৰু আমি জামত ফচি আছোঁ কি আৰু হৈছে মই বৰ কাৰণে এচি দিব নোৱাৰোঁ এচি দিলে মোৰ আগত কি হৈছে এতিয়ালৈকে গমেই পোৱা নাই ওলাইছোঁ আমি জামৰ পৰা ওলালোঁ আৰু ফাইনেলি আমি এতিয়া গৈ আছোঁ খুব বেছি আমাৰ 15 মিনিটছ তাৰপিছত আমি গৈ পাম আমি আজি বিশাল যাম বুলি কৈছোঁৱে অলৰেডি বিশাল পাম আৰু 15 মিনিটছ মানৰ পিছত ৱেডাৰটো চাব পাৰে মেঘ আহিছে চাৰিওফালৰ পৰা দেখাত বৰ ধুনীয়া হৈছে আৰু আপোনালোকে আমাৰ বৌক চাব পাৰে অলৱেজ বিজি ইন টিকটক অলৱেজ বিজি ইন টিকটক ফাইনেলি আমি নলবাৰী টাউনত এণ্টাৰ কৰিছোঁ আমাৰ নলবাৰী জাম চাওক আজি চবফালে পুলিচ ৰখি আছে আহি পালোঁ বিশাল দাদাই গাড়ী পাৰ্ক কৰিছে আমি আজি গোটেইকেইজন মা আগে বৌ এয়া মোৰ দাদা আমি গোটেইকেইজন আহিছোঁ আজি বিশাল বহুত দিনৰ মূৰত আমি আহি পালোঁ আমি কিচেন সেকশনত আহিছোঁ বাচন লোৱাত সব বিজি বৌ কি লৈছা
এইখনহে পালা মই চেণ্ডেল ল'ম দিম দাদা কি চাই আছা দাদা হোটেল বৌ কি ল'লা দাদাৰ এটা একচুৱেলি দেউতাৰ দুটা ব'লা এইটো হ'ল কি ছেকশ্যন কাৰ্টেন্স দাদা বৌ অলৱেজ বিজি ক'ত কি চাই থাকা ঘামি গৈছোঁ তোৰ কাৰণে ইমান ক্ৰেজি আছে দেখোন ঘৰত আমাৰ শ্বপিং হৈ গ'ল আমি এতিয়া ওলালোঁ বাহিৰত আহিছোঁ এতিয়া য'ত গাড়ী পাৰ্ক কৰি থোৱা আছে আমি তাত আছোঁ নলবাৰী সন্ধিয়া সময়ত চাওক গোটেইকেইটা অৱস্থা বেয়া চবেই ঘামি জামি অৱস্থা বেয়া আমাৰ ফালেও অকণমান ইমানে আৰু হৈছে ভিডিঅ'টো শেষ কৰোঁ আৰু আজিলৈ এই বেকগ্ৰাউণ্ডত চাওক